आरोबाव आसाम अरुणाचलनि सीमा रामपुराव दुंहाव थासारि लखिमपुरनि आसाम अरुणाचल सीमा ओनसोलाव रामपुराव अरुणाचलीफोरनि गुलि गावग्लुंनाय जाथाय रामपुरनि खोन्दो हाग्रा बिफाननि मोनसे हानजाया दंफां फुलिखौ रैखाथि होनो थांनायावनो अरुणाचलीफ्रा गुलि गावहरदों मख'नो गोनांदि लखिमपुर सामाजिक हाग्रा बिफाना रैखाथि गोनां हाग्रा ओनसोलनि गासै 30 हेक्टर हायाव दंफां फुलि गायदोंमोन दिनै फुंनिफ्रायनो अरुणाचली दुथांफ्रा दंफां फुलिफोरखौ दानफायनायजों लोगोसे खहा खालामो आसाम अरुणाचल सीमा जेंनानि सायाव सावरायनायनि 24 घन्टानि गेजेरावनो अरुणाचली दुथांफ्रा रामपुराव दादागिरि खालामनायजों लोगोसे गुलि गावहरनाय जाथाया दुंहाव थासारि नुजाथिदों পলাই সবে হেৰি কৰিছে পাব্লিক লৈ আহিছোঁ কাৰণ কেনেকুৱা ধৰণৰ বন্দুক লৈ আহিছে তেওঁলোকে বন্দুকটোৰ মানে কি দূৰটোতে আমি জংঘলৰ মাজৰ পৰা এই ডিষ্ট্ৰিক্টৰ ভালকৈ কৰিব নোৱাৰিলোঁ একজাই কৰিছে আমি মানে পলাই দিলোঁতো তাৰপাছত ইহঁতে শূন্যলৈ মাৰিছে নে আপোনালোকৰ লক্ষ্য কৰি মাৰিছে জংঘলৰ মাজত এতিয়া কোনফালে ডাইৰেক্ট মৰা নিচিনা লাগিছে আমাৰ আমি দৌৰিছোঁতো উপায় নাপায় কাৰণ গাত লাগিব পাৰে পাব্লিক আছে আমাৰ গাত লাগিলে আমাৰ একো নিৰাপত্তা আমি বাৰু কথা নাই কিন্তু আমি পাব্লিকৰ নিৰাপত্তা দিয়াটো আমাৰ গছ কটাটো আমি এতিয়ালৈকে এতিয়াহে আমি ক'ব পাৰিম কিমান গছ কাটিছে ইয়াতে আহিছোঁ এতিয়া আৰু ইহঁতৰ বহুত মানুহ গোট খাই পিনে আমাক মানে ইয়ালৈ অৱস্থান কৰিবলৈ নিদিয়ে ঠাইত আহিবলৈ নিদিয়ে আজিৰ পৰা প্ৰায় এপ্ৰিলৰ 6 তাৰিখে আকৌ আমাৰ এছিয়াপ ৰেঞ্জাৰ আমি থাকোঁতে বেক চাইডৰ পৰা গুলি কৰিছিলে 6 তাৰিখে আছে আজি পুনৰ আকৌ বাৰে বাৰে হৈছে আমি মানে ডিউটি কৰিবলৈ আমাক নিদিয়ে কাৰণ আপোনালোকে দেখিছে এই জংঘলখিনি কাটিবৰ কাৰণে মানে আমাক ডিউটি কৰিবলৈ ইহঁতে বাধা প্ৰদান কৰি আছে আৰু আমি অভিনয় নিবিনয় কৰিছোঁ চবক জনাইছোঁ আমি এইমতে আৰু ডিউটিও কৰি আছোঁ আমি ইহঁতৰ বাধাও মানা নাই আৰু এইমতে আমি নিজৰ কৰ্তব্যখিনি কৰি আছোঁ ৰিয়েকশ্যন টাইম তেওঁলোকে পোৱা নাছিল গতিকে আমাক খবৰ দি তাৰ পৰা আহে মানে তেতিয়ালৈকে ইয়াৰ পৰা যিসকল দুৰ্বৃত্ত আছিল ইতিমধ্যে তেওঁলোক ইয়াৰ পৰা পলায়ন কৰিলে গতিকে অন্য সময়ত সদায় যেতিয়াই এনেকুৱা গুৰুত্বপূৰ্ণ কামত ফৰেষ্টাৰ ডিপাৰ্টমেণ্টৰ মানুহ এনেকুৱা জেগালৈ আহে সকলোৱে আমাৰ লগত যোগাযোগ কৰি আহে কিন্তু আজি যিহেতু তেওঁলোক অহাৰ আগতেই অন্য লেবাৰসকলৰ লগতে যিহেতু কাজিয়াটো আৰম্ভ হ'ল গতিকে সেই কথাখিনি তেওঁলোকে আগতীয়াকৈ আমাক লগত লৈ আহিবলৈ বা খবৰ দি আহিবলৈ তেওঁলোকেও সময় নাপালে গতিকে এই ক্ষেত্ৰত যেতিয়াই আমি এতিয়া যিহেতু এনেকুৱা ধৰণৰ ঘটনা ঘটিল আগলৈ যথেষ্ট সতৰ্কতাৰে আমি কাম কৰিব লাগিব আৰু এই হিচাপে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টে যিটো প্ৰটেকশ্যন দিব লাগে সেইটো তেওঁলোকৰ নিজা পিনৰ পৰা আৰু আমাৰ পিনৰ পৰা যিটো সহযোগ লাগে সেইখিনি আমি যেনেকৈ কৰি আহিছোঁ সেইমতে কৰা যাব ছাৰ দেখিছে বাৰে বাৰে অৰুণাচলী লুকাই আহি কাটৰ বিষয়বস্তুটো স্পৰ্শকাতৰ ইয়াৰ পূৰ্বে এনেধৰণৰ ঘটনা সংঘটিত হৈ গৈছে ইয়াৰ পিছতো কিন্তু তেওঁলোকে ক্ষান্ত থকা নাই অৱশেষত চুক্তিপত্ৰ স্বাক্ষৰৰ পিছতো কিন্তু তেওঁলোকে 24 ঘণ্টা পাৰ হোৱাৰ পিছতে এনেধৰণৰ তাণ্ডৱ চলাইছে চাওক মই সেই কথাত বেছি কমেণ্ট কৰিবলৈ নাযাওঁ চুক্তিপত্ৰলৈ কিন্তু তেওঁলোকৰ ইয়াত যি হ'ল যিটো আপোনালোকে ইয়াত সীমা দেখিছে ইয়াৰ পৰা একদম নিচেই ওচৰতে তেওঁলোকৰ বসতি অঞ্চল আছে একদম লগতে লাগি থকা বেলতো যিখন গাঁও আছে তেওঁলোকে একেবাৰে এই সীমাৰ একেবাৰে লগতে লাগি আছে কিন্তু আমাৰ পিনে এইফালে বহুত দূৰলৈকে কোনো ওচৰত গাঁও নাই আৰু বহুত দূৰলৈকে যিহেতু ফৰেষ্টৰ মানুহ আহি পেলাই সকলো সময়তে গোটেই বাউণ্ডেৰীটোত সকলো সময়তে উপস্থিত থকাটো সম্ভৱ নহয় গতিকে সেইখিনিৰে সুবিধা লৈ তেওঁলোকে দুৰ্বৃত্তসকলে এনেকুৱা ধৰণৰ কাম মাজে মাজে কৰি থাকে কিন্তু আমি যিহেতু আহিছোঁ যিখিনি ডেমেজ হৈছে গোটেইখিনি আমি শুধৰাই থৈ আকৌ খুঁটাখিনি একেধৰণে যেনেকৈ আছিলে আমাৰ বাউণ্ডেৰী তেনেকৈ আমি নিশ্চিত কৰি পেলাই যাম गय गायग्रा आबादारिफोरनि थाखाय मोनसे मोजां खौरां थाफा नार्सारियाव मोननो हागोन जाखांफु लाइमोनफोरजों बानायजानाय हाजो आरो हायेनावबो गायजानाय अर्गेनिक गय फुलि थाफा नार्सारियाव अर्गेनिक आदबजों बानायजानाय मोजाङैनो खिलिखांनाय गासै 20,000सो गेरेमसा गय फुलिफोर दं बारा नङा फांसेयाव 60 रां होनानैनो नोंथांमोना गय फुलिखौ बायना लांनो हागोन बुरजा लाङोब्ला खमायनायनि सुबिदाबो मोननो हागोन थाफा नार्सारिनि गुबै थङा क'क्राझार सहरनि सानजा फारसे थानाय बावखुंग्रि हाजोजों नांजाबनाय हरिनागुरि गामि हाथाइनि साखाथियाव बे अर्गेनिक गय फुलिफोरखौ लांफैनोब्ला नोंथाङा 8011837272 नङाब्ला 9707460226 जानबुं अनजिमायाव थोंजोङै जगाजग खालामहरनो हागोन